আহিব নেকি আপোনালোকৰ পৰা? চিনি পাইছে চাগে সকলোৱে? গাঁৱৰে ল'ৰা অপূৰ্ব দা আহি গৈছে আৰু অপূৰ্ব দাৰ লগত এটা মেজিক কৰিম ঠিক আছে? এই মেজিকটোৰ কাৰণে মোৰ হাতত এডাল ৰছী আছে, আপুনি ৰছীপাত চেক কৰি লওক কিবা আছে নেকি। কিবা আছে নেকি? আৰু কেঞ্চিখন চাওক। ওকে, আপুনি মোক এই ৰছীডাল সমানে দুটা ভাগত ভাগ কৰি দিয়ক। ইয়াতে কাটক। কাটা যোৱা নাই, ভালকে কাটক। ওকে, অপূৰ্বদাই ৰছীডাল কাটি দুটা টুকুৰা কৰি দিছে ঠিক আছে? আপুনি কাটি টুকুৰা কৰি দিছে, ওপৰফালে সমান হৈ আছে ৰছীটো ঠিক আছে, কিন্তু তলৰ ফালে ৰছীটো সমান হোৱা নাই। আপুনি এটা কাম কৰক, দুডাল ৰছী সমান কৰি দিয়ক, তলৰটো একে সমান কৰি কাটি দিয়ক যাতে সমান হয়। আপুনি সমান কৰি কাটি দিছে ঠিক আছে, ওপৰফালে সমান হৈ আছে ঠিক আছে। আপুনি তলৰ ফালে কাটি সমান কৰি দিছিল, কিন্তু ৰছীডাল তলৰ ফালে এতিয়াও সমান হোৱা নাই। তো আপুনি আৰু একবাৰ কাটি কিনে সমান কৰি দিয়ক। সমান কৰি দিছে ঠিক আছে, ওপৰফালে সমান আৰু তলৰ ফালে এতিয়াও ৰছীডাল সমান হোৱা নাই। তো এনেকে কাটি থাকিলে বোলো মোৰ ৰছীডাল গোটেই নোহোৱাই হৈ যাব। আপুনি এটা কাম, লাষ্ট বাৰ আমি ট্ৰাই কৰিম, আকৌ আপুনি লাষ্ট বাৰ কাটি সমান কৰি দিয়ক। ইফালে সমান আছে, ওপৰফালে তলৰ ফালে কাটি সমান কৰি দিয়ক। সমান কৰিছে। এতিয়া কি হয়, এই ৰছীডাল স্পেচিয়েলি কি হয়, যিমান কাটিলেও এডাল কোনোদিন সমান নহয়, এতিয়াও দীঘল হৈয়ে থাকে ঠিক আছে। এইবাৰ কাটিব নালাগে, আপুনি তেতিয়াৰ পৰা দুডাল ৰছী কাটি আছিল, এডাল একচুৱেলি দুডাল ৰছী মই যদি মেজিক কৰোঁ এডাল এডালে ৰছী হয়। তো এতিয়া এই ৰছীটো মই যদি ইয়াতে গাঁঠি এটা লগাই দিওঁ, মই এটা গাঁঠি এটা লগাই দিছো, আপুনি এইটো শুকাই দিয়ক, অকমান শুকাই দিয়ক। অ'কে, এই টুকুৰাটো যদি মই ফুলো, আপুনি এইটো হাতত ধৰক, এই ৰছীটো গ'ল হৈ যাব। দিয়ক। মই কাৰোবাৰ ইয়াতে বান্ধি দিছো ঠিক আছে। এতিয়া যদি ৰছীটো যদি মই ফুলো, তো থেংক ইউ।
চাই দেখিলো এই পৃথিৱীৰ ভাল পোৱা লুটি লুটি মই বুজিলো এই পৃথিৱীৰ ভাল পোৱা এইখিনি আছিল মোৰ অনুষ্ঠান তো মই আপোনালোকৰ পৰা এতিয়া বিদায় লৈছো ধন্যবাদ শুভৰাত্ৰি